Hello everyone. আজি বহুত দিনৰ পিছত এটা DIY ভিডিও আপোনালোকলৈ লৈ আহিছো আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেল হোমলি গপশপলৈ স্বাগতম জনাইছো। আজি এটা DIY ভিডিও বুলি ক'বলৈ গলে মোৰ এটা এনেকুৱা ধৰণৰ এটা ফোনৰ কভাৰ আছিল যেটো সিলিকনৰ প্লেন কভাৰ আছিল। এটো খুব স্ক্ৰেচ এন্ড ইউজ কৰি এটো পুৰণা হৈ গল কিন্তু সিলিকনৰ যেটো নেকি বস্তুটো সম্পূৰ্ণ ভাল হৈছে সেই কাৰণে মই ভাবিলো এটো কিবা বনাব পাৰো নেকি যেটো মই ৰিইউজ কৰিব পাৰো আৰু ছোৱালী বিলাকে দিয়কচোন নিজৰ ফোনটো অকমান ধুনিয়া কৰি কভাৰ এটা লগাই ৰাখিবলৈ ভাল পায়। মই যেটো বস্তু ভাল পাওঁ সেইটো কাৰণে ভাবিলো আপোনালোকেও ভাল পাব পাৰে। সেইটো কাৰণে আজি এটো বনাব ললো আৰু বনাব লওঁতে ভাবিলো তাকে আপোনালোকক দেখাও। আৰু এটা কথা মই মোক অলপ দিনৰ আগতে কোনোবাই সুধি আছিল যে আমি ডেইলি ইউজৰ কাৰণে মই কেনেকুৱা ধৰণৰ শ্যাম্পু ইউজ কৰো। মোৰ চুলি বহুত খৰিব ধৰিছিল তেতিয়া মই খৰিব ধৰোতে বহুত কিবা কিবি শ্যাম্পু লগোৱা হ'ল। তাৰ পিছত এটা ডেইলি ইউজৰ এটা শ্যাম্পু বৰ্তমান মই ইউজ কৰি আছো। সেইটো ইউজ কৰি মই খুব ভালেই পাইছো। মোৰ চুলি খৰাটো কমিছে আৰু শ্যাম্পুটো খুব লাইট মানে এনেকুৱা নহয় যে হাৰ্মফুল খুব এনেকুৱা কেমিক্যাল এনেকুৱা থাকা নহয়। সেইটো কাৰণে মই বিশেষ ইমান ক'ব নোৱাৰো যদিও মই এখিনি চাই মই তাৰ যিখিনি বেনিফিট পাইছো সেইটো বস্তুকে আপোনালোকক দেখাও বুলি ভাবিলো। মোক সুধিছিলে তাকে এটো আপোনালোকে সদায় ধুও বুলি ক'লেও পাৰে বা আপোনাৰ এদিনৰ পিছত হওক, ঠাণ্ডা দিন হওক গৰম দিন হওক। আমি খুব ঠাণ্ডা দিনতো মূৰবিলাক খুব লেতেৰা হয়, গৰম দিনতো ঘামি থাকা হয়, খুব লেতেৰা হয়। সেইটো কাৰণে ডেইলি ইউজ কৰিলেও একো বেয়া নহয়। আৰু তাকে এইটো হৈছে এয়া এইটো বায়োটিকৰ। এইটো চাওক মই ইউজ কৰি এইটো শেষ হৈ গ'ল। মই আৰু অৰ্ডাৰ কৰিছো। এয়া এইটো বায়োটিকৰ হৈছে বায়োগ্ৰীণ এপল এনেকুৱা আয়ুৰ্বেদিক হয়। এইটো খুব বায়োগ্ৰীণ এপল শ্যাম্পু খুব ভাল হয়। মই খুব লাইট হয় বস্তুটো। মই ইউজ কৰি খুব ভাল পাইছো। আপোনালোকে এটো ইউজ কৰিব পাৰে চাই লওক। আৰু যদি লাগে মই ইয়াৰ লিংকটো দি দিম ডেসক্ৰিপচন বক্সত। আপোনালোকে ইউজ কৰি চাব পাৰে। মই ইয়াৰ খুব ভাল ৰিজাল্ট পাইছো, খুবেই ভাল ৰিজাল্ট পাইছো। কাৰণ বায়োটিকৰ প্ৰডাক্টবিলাক এনেও খুব ভাল হয়। আপোনালোকে ইউজ কৰি শ্যাম্পুটো তাকে আপোনালোকক দেখালো। ইউজ কৰি চাব, ডেফিনেটলি বহুত ভাল ৰিজাল্ট পাব। ইউজ কৰি চাব আৰু মোক জনাব যদি ইউজ কৰে কেনেকুৱা পাইছে। আৰু এইটো বনাও তাকে ইমান স্ক্ৰেচ পৰি গৈছে চাওকচোন। তাকে কেনেকেনো ৰিইউজ কৰিব পাৰো তাকে আপোনালোকক দেখাও। আহকচোন চাওঁ কেনেকে বনাও। এইটো মই এই ফোনৰ কভাৰটোত বনাবলৈ ইয়াত আঁকিবলৈ মই এনেকে মোৰ নেইল পলিশ লৈছো। এনেকুৱা গ্লিটাৰ থকা নেইল পলিশ লৈছো দুটা কালাৰ আৰু এটা প্লেইন এনেকে অকল মানে যেটো টপ কোট থাকে আমাৰ তেনেকুৱা এটা লৈছো। তাকে লৈ প্ৰথমে এইটো লাইট এইটো কালাৰ দি মই ওপৰত অকনমান এনেকে কৰি ইয়াত এনেকে কৰি এইখিনি ইয়াতে ধুনীয়াকে গোটেই বস্তুটো ইয়াতে আঁকি ল'ম। ইয়াতে মই ইয়াতে এটা একদম প্লেইন কালাৰ দিম ভাবিছিলো কিন্তু প্লেইন কালাৰ দিলে কি হ'ব আপোনাৰ এই যিখিনি স্ক্ৰেচ মাৰ্ক খিনি আছে সেইখিনি ঢাক খাই নাযাব। সেইটো কাৰণে এনেকুৱা এটা কালাৰ দিছো যেটোৱে এইফালে এনেকুৱা দেখিব, এনেকুৱা ধৰণৰ দেখিব। তাকে এনেকে কৰি গোটেইখিনি আঁকি লওঁ। এয়া মই এনেকে কৰি এই ওপৰৰ পৰ্চনটো এইখিনি অকমান ডাঠকে লগাই এইখিনি এই তলৰখিনি অকমান এনেকে লাইট কৰি থৈছো যাতে মই আৰু এটা কালাৰ ইয়াতে অকমান মিক্স কৰিব পাৰো। এয়া এইটো মিক্স কৰোতে এইফালৰ পৰা এনেকুৱা দেখিব। কিন্তু ইটো সাইডৰ পৰা দুটা কালাৰ মিক্স হৈ খুব ধুনীয়া এটা ইফেক্ট আহে। এনেকে অকমান শেড থকা নিচিনা কালাৰ এটা আহে। মই এইটো পুৰা হলে কেনেকুৱা হয় দেখালে গম পাব। এইটো চাওকচোন ইয়াতে আপোনালোকে চাগে ফোনত ধৰিব পাৰিছে নে নাই। মই ইয়াতে একদম পাতল কৰি এই ব্ল্যাক কালাৰটো খুব কম কৰি দিছো। এয়া ফোনত বিশেষ ভালকে ধৰিব পৰা নাই, অকনমান লাইটকে আহিছে। পিংক কালাৰটোৱে বেছি ওলাইছে।
ইয়াতে গোটেইখিনি এনেকৈ দিয়াৰ পিছত মই আৰু এটা কালাৰ এটা দি চাব বিচাৰিছোঁ চাওঁচোন ৰ'ব এইটো মোৰ এনেকৈ কালাৰটো দিয়া হ'ল তাতে মই এইখিনিতে আৰু বেলেগ অকণমান ডিজাইন এইখিনিতে দিব পাৰোঁ নেকি চাইছোঁ তেনেকুৱানে বগা এনেকুৱা ষ্টিকাৰ থাকে যিবিলাক তেনেকুৱা এটা লৈছোঁ এয়া এইটো দি এনেকৈ চাইডটো য'ত আমাৰ কেমেৰাটো থাকে তাতে বগাটো ইমান উজ্জ্বল হৈ ধৰা নপৰিব মিলিয়ে থাকিব তাৰ লগত হ'লেও দি চাইছোঁ কিজানি ভাল লাগিবও পাৰে এইটো মোৰ প্ৰায় এনেকৈ বনাইছোঁ এইটো শুকোৱা নাই মই জাষ্ট এইখিনি নেইল পলিচখিনি লগাই থৈছোঁ এইখিনি শুকাই লৈ আপোনালোকক দেখাম শুকালে কেনেকুৱা হয় তাকে আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে এইটো অকণমান শুকোৱাৰ পিছত এই ফুলৰ ডিজাইনকেইটা ভালকৈ এনেকৈ ধৰি কাৰণ নেইল পলিচ হয় লিকুইড থাকে কাৰণে বস্তুটো নামি গুচি যায় তললৈ গৈ যায় মানে অকণমান শুকোৱাৰ পিছত এইখিনি মাছখিনি অকণমান টানি দিছোঁ বনাইছোঁ এটা এয়া অকণমান শুকোৱাৰ পিছত মই ফুলৰ ডিজাইনটো অকণমান ভালকৈ ভৰাই এনেকৈ এইবিলাক এনেকৈ জোঙা কিবা এটা লৈ ল'ব এনেকৈ অলপ সোমোৱাই দিলোঁ এইটো শুকাই লওক শুকালে কেনেকুৱা হয় চাওঁচোন এয়া এইটো ছাইডটো শুকোৱালৈকে মই এনেকৈ আমাৰ টপ কোটটো দি এনেকৈ ওপৰত এনেকৈ মাৰি দিছোঁ যাতে এইখিনি মিহি হৈ যায় এনেকৈ টপ কোটটো লৈ এনেকৈ মাৰি দিছোঁ এয়া মোৰ ফোনৰ কভাৰটো প্ৰায় ৰেডি হৈ গৈছে এয়া চাওকচোন ইমান ধুনীয়া এতিয়া একেবাৰে নতুন নিচিনা লগা নাই যদিও অকণমান সেই স্ক্ৰেচ পৰা এনেকুৱা ইমান বেয়া হৈ যোৱা কভাৰটো এটলিষ্ট আকৌ ইউজ কৰিব পৰা হ'ল চাওকচোন কেনেকুৱা লাগিছে সেয়া দেখিলেনে কেনেকৈ আমাৰ ঘৰতে থকা ছোৱালীবিলাকৰ ওচৰত বিশেষকৈ ছোৱালীবিলাকৰ ওচৰত থকা বিভিন্ন ধৰণৰ ৰঙৰ নেইল পলিচ গ্লিটাৰ থকা নেইল পলিচ তেনেকুৱা দিয়ে আমি কেনেকৈ পেলাই দিব পৰা ফোনৰ কভাৰ এটা ৰিইউজ কৰিব পাৰোঁ তাকে আপোনালোকক দেখালোঁ আপোনালোকে চাব আৰু যদি নিজৰ তেনেকুৱা আছে বনাই চাব আৰু যদি মোৰ এইখিনি এটা ইজি এটা প্ৰচেছ দেখুৱাত যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এটা কথা আজি যেহেতু নেকি এতিয়া ইমান বেয়া পৰিস্থিতি হৈ আছে আপোনালোকক সকলোকে তাকে কওঁ যে কোনো বিশেষ দৰকাৰ নহ'লে ঘৰৰ পৰা বাহিৰলৈ নোলাব আৰু যদিও বহুত দৰকাৰত ওলায় মাস্কখন পিন্ধিবই আৰু পিন্ধিব ভালকৈ পিন্ধিব অকল মুখত লগাই বা এনেকৈ ইয়াতে ওলমাই থৈ নহয় ভালকৈ নাকটো ঢাকি পিন্ধিব যাতে নিজেই ছেফ থাকিব পাৰে আৰু নিজৰ পৰিয়ালকো ছেফ ৰাখিব পাৰে সকলোৱে ভালে থাকক তাৰে আশা কৰিছোঁ আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ নমস্কাৰ